নমস্কাৰ জুন্টি ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এফালে যাব ওলাইছোঁ, ক'লৈ যাওঁ, কেনেকৈ কি কৰোঁ, ক'ত যাওঁ আপোনালোকে সম্পূৰ্ণ চাই থাকিব। আৰু এখন মোৰ বসন্তীখন, চল বসন্তী। আৰু ইয়াত গৰমতে সকলো ইয়াতে ৰৈ আছে দেই। টাটা বাই বাই। নতুন কইনা আনিব যাব কৰোণা, নতুন কইনা আনিব যাব বোলে। তোৰ কাৰণে বাপ এখন গাড়ী লৈ যাব। মাই গড, ইমান ডাঙৰ গাড়ী, তাকো নাই পিছফালৰ বডিটো। হে প্ৰভু, কইনাজনী গৰমত আধা সিজা হ'ব, আধা সিজিবই। ইয়াত দেখিছ দেখিছ এখবা আলকানা নহয় বাবা। আজি নতুন ছোৱালী চাব যাওঁ। ইয়াতে মানে ডেছক্ৰিপশ্যনত দিয়া থাকিব এই গাড়ীখনৰ নাম্বাৰটো। কেতিয়াবা যদি আপোনালোকক যদি গাড়ী লাগে তেনেহ'লে এই গাড়ীখন আপোনালোকে ভাড়ালৈ লৈ যাব পাৰিব। এখন চাই লওক, এবাৰ গাড়ীখন মই দেখাই দিছোঁ। এখন দেখাই পাইছে, এখন গাড়ী যাব। ক'লৈ যোৱা হ'ব এতিয়া বৰ্তমান? তেজপুৰ যাম বুলি গম পাইছোঁ, কিন্তু তেজপুৰ কোন জেগা হৈ গ'ল আমি গ'লেহে গম পাম। আচ্ছা, মানে ফাইনেলি মানে আমি যেতিয়া গৈ পামগৈ তাত তেতিয়া গম পাম যে আমি ক'ৰ পালোঁ আহি, নহয় জানো? গতিকে চাই থাকিব ভিডিঅ'টো, আপোনালোকে সম্পূৰ্ণ দেখা পাব, স্কিপ নকৰিব। আৰু পাৰিলে যদি চাই আছে তেনেহ'লে এটা লাইক কৰিব। যদি কোনোবা আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ দিব, একেবাৰে নাপাহিব। গাড়ী অলৰেডি ওলাইছে। ক'ত যাম এতিয়া? মই ওপৰত মই উঠিব নোৱাৰি। বা দেখিছে, মোক একে ওপৰত উঠি পৰিছে। আৰু এইসকলে ভিতৰত উঠি লৈছে। এইবিলাক যে এইবিলাক যে তাঁৰ দি থৈছে, কিহৰ কাৰণে দি থৈছে এইবিলাকত? হাতীৰ কাৰণে। হাতী কি আহে নেকি ইয়াত? ইয়াত এতিয়া হাতী আছে কি? এইটো জংঘলত ন? হয় নেকি? এইটো কি এতিয়া ধৰিলে শ্বট কৰিব নেকি? এতিয়া নহয়, ৰাতিপুৱা কেইটা বাজিৰ পৰা এইটো দি দিয়ে কাৰেণ্ট? 1টা বজাত। কেইটা বজাত দিয়ে? ৰাতি 10টা বজাত দিয়ে। এইটো কাৰেণ্টটো ইয়াত ফিটিং কৰি দি দিয়ে ন? এতিয়া দিয়া নাই। কি ক'লে এই গছজোপা? মৰি যাব নেকি? কিবা কাৰণ আছে নেকি বাৰু এই গছজোপাৰ? এইজোপা কোনো ব্যক্তিয়ে কাটিব নোৱাৰে, মহত্বপূৰ্ণ গছ হয় এজোপা। ঠিকাদাৰ হওক, কণ্ট্ৰেক্টাৰ হওক, মানে কাটিব নোৱাৰে না? হয়। কি ক'লে? ৰক্তলৈ যাব? ডেঞ্জাৰ, মানে ইয়াত হাত নলগাব। যদি জানি শুনি যদি ইয়াত আপোনালোকে হাত লগায় তেনেহ'লে আপোনালোকৰ বিপদ, সম্পূৰ্ণ বিপদ, মানে ভয়ানক। গতিকে ইয়াত হাত নলগোৱাই ভাল, আৰু এইবিলাক চুই নোচোৱাই ভাল। এইবিলাক দেখা পাইছে আপোনালোকে, শিকলিৰ নিচিনা এইবিলাক চেইন মানে চিষ্টেম এইটো মানে ওলমাই থৈছে। গতিকে ইয়াত হাতী আহিবৰ কাৰণে ইয়াত এইবিলাকত এনেকৈ দি ৰখা হৈছে। গতিকে ইয়াত মানে জানি শুনি যদি আপোনালোকে যদি এইটো হাত লগায় তেনেহ'লে এইটো বিপদজনক আপোনালোকৰ কাৰণে। গতিকে ইয়াত হাতে চুই নোচোৱাই ভাল। মানে গৰমৰ অৱস্থা একেবাৰে বেয়া। এইখনত মানে আহি থাকোঁতে গৰমতে অৱস্থা বেয়া কাৰণে আমাৰ এয়া ভাই বন্ধুহঁতৰ লগতে অকণমান বহিছোঁ। আপোনালোকৰ ভাল আৰু নহয় জানো? যাওঁ ব'লা। আপোনালোক কৰিছোঁ বাই বাই, গৈ থাকোঁ এতিয়া। কেতিয়াবা পাম বাৰু, নহয় জানো? আপোনাৰ ঘৰে ইয়াতে নাই? ঠিক আছে। ভাত পানী খালে নাই? ভাত পানী খোৱা হ'লে নাই? হ'লেই খোৱা হৈ গ'ল? ঠিক আছে, গৈ থাকোঁ এতিয়া, ৰওক দেই। দেখা পাইছা, টিপাল দি লৈছোঁ। গৈ থাকোঁ দেই, ৰওক, গৈ থাকোঁ। আহিম বাৰু। আমি পালোঁ আহি, কলীয়া ভোমোৰা দলং পালোঁ আহি। চব মই দেখাই আছোঁ আপোনালোকক। আৰু বৰ্তমান মই এতিয়া কলীয়া ভোমোৰা দলঙৰ ওপৰত। আৰু এইখনে হৈছে মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ দ্বিতীয়খন দলংখন হৈছে তেজপুৰৰ কলীয়া ভোমোৰা দলং। আৰু বৰ্তমান মই গৈ থকা এই দলংখনৰ ওপৰত কিছু ঠায়ে গাঁত হৈছে, সেইটো কাৰণে মানে জাম্পিং কৰিছে। গাড়ীখন মানে জাম্পিং কৰে, গতিকে সৰু সুৰা গাড়ী মানে অলপ ঠেকেনাই পোৱা যায়। আৰু দেখিছে নহয় কিমান ঠেকেনা, 2-4টা গাঁত ওলাইছে, গাঁত হৈছে। মানে এই গাঁতবিলাক মানে যেতিয়া পৰিপূৰ্ণ কৰি দিব তেতিয়াহে ভাল লাগিব। আৰু এনেকৈ আহি আমি মহাবাহু ব্ৰহ্মপুত্ৰ দ্বিতীয়খন দলং মানে কলীয়া ভোমোৰা দলং পাৰ হ'লোঁ আহি। আৰু অলপ পাছতে আমি পাই যাম সেই তেজপুৰ টাউন।
কৈ আছোঁ তেজপুৰ টাউনখন আজি ইমান ধুনীয়া লাগে। আৰু এনেকৈ আহি আমি তেজপুৰ টাউন সোমাই গ'লোঁ আৰু আমি কিবা কিনি খাই ল'ব লাগে আৰু এতিয়া ভোক লাগিছে ক'ত ভাত পাওঁ তাকে চাইছোঁ। অভয় হোটেল আমি ইয়াতে এখন হৈছে হোটেল ভাত খাম এতিয়া। এইটো কি হ'ল মুখখন চাওঁ তোৰ মুখখন কি হ'ল? মুখখন ধুই দিছোঁ তাৰমানে আগতে বহুত ক্ষতি হয়তো মুখখন ধুই দিছোঁ। ঠিক আছে। কি ধুনীয়া সুন্দৰকৈ সজাই পৰাই দিছে। এইটো মাটি দালি, এইটো হ'ল দালি আৰু এইফালে চাটনি দিছে আৰু আচাৰ দিছে, তিয়ঁহ দিছে, মানে চব্জি মানে শুকান চব্জি কেইবাখনো দিছে আৰু এইফালে হ'ল মানে এইটো কি দিছে এইটো বেঙেনা ফ্ৰাই, মানে পাপৰ দিছে, মানে সুন্দৰ আৰু আমাৰ মজা লাগিছে। সকলো ঠিকে আছে, কিন্তু এটা বস্তু বেয়া হ'ল বাতিকেইটা দিলে একো নহয়, মানে 1,000 দিলে মানে চেচ হয়নে নহয়? ডাঙৰ বাতি লাগিছে তেতিয়া সৰু হয় হয়নে নহয়? বাতিকেইটা সৰু যে সেইটো কাৰণে ইমান বেয়া লাগিছে। এইটো মানে দাঁতত কিবা যদি থাকে উলিয়াই নিব পাৰি আৰু নহয় জানো? ঠিক আছে, গৈ থাকোঁ বাৰু। জ্ঞাতিসকল চাওক, একদম মানে ভাত পানী খাই আহি গছৰ ছাঁ পাই পূৰা পৰি গৈছেগৈ আৰু ক'লে এইখিনি ঠাই নাম ডিপুটা না? অঁ, সকলো ৰেডি। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। 20-30 কিলোমিটাৰ, বাপৰে বাপ, আৰু 20-30 কিলোমিটাৰ যাওঁতে কিমান অৱস লাগিব। এবাৰ ভাত খালোঁ, এবাৰ কি খাম? চিকেন কুন্দুৰি। ঠিক আছে, আমি এতিয়া যাত্ৰা আৰম্ভ কৰিব লাগে নহয় জানো? ব'লা হা, কি কৈছা? মানুহজন কিন্তু আমাৰ এয়া মানুহ বুলি ক'বই নোৱাৰিব, যেন মানুহজনীয়ে ভয় নাপায় যে মানে ইংলেণ্ডৰ পৰা আহিছে, ঠিক তেনেকুৱা নালাগে নে? এখন চকী ক'ৰ পৰা আহিল? ব'লা যাব লাগে আৰু। আৰে ভাই बाहर बैठो, हम अंदर जाएगा। अरे भाई क्या बोल रहा है? हम दोनों को बाहर बैठने के लिए बुलाया। अरे बाबा चल ना। क्या हो रहा है भाई? जाना पड़ेगा क्या? क्या प्रॉब्लम हो रहा है? कारण वाला क्या? अरे भाई हॉर्न बजाओ। हो गया, ठीक है, चल বৰ্তমান আমি আহি তেজপুৰ মেডিকেল কলেজ পালোঁ। এখন হৈছে তেজপুৰ মেডিকেল কলেজ। এফালে এইটোতো পানী দুনি একোৱেই নাই চাওক, আৰু চব এখন কিবা নদী পাইছোঁ আহি, সেই নাম নাজানো কি নদী, আপোনালোকে কমেণ্ট কৰি ক'বচোন বাৰু। এখন কি নদী চাওক, ইয়াত আকৌ মাছ মাৰি আছে হে। ক'ত যে সোমাইছোঁ সেই ঠিক নাই, আৰু ইমান জংঘল ঠাই চাওক এবাৰ। ফাইনেলি আমি তেজপুৰ এইখিনি বিহগুৰি নে কি কয় এতিয়াও গম পোৱা নাই, পাই গ'লোঁ আহি। গোটেই ঘৰটো মই দেখাইছোঁ আপোনালোকক, এতিয়া ঘৰটো পাইছোঁ। আমি পদূলি মুখতে গাড়ী ৰাখিছোঁ, আমি গোটেইকেইজন ইয়াতে ৰৈছোঁ আহি। এতিয়া কিয় আহিছোঁ, কি কথা কি বতৰ, আমি ফাইনেলি ঘৰৰ ভিতৰত সোমোৱাৰ পাছতহে আমি গম পাম যে আমি এইটো উদ্দেশ্য লৈ আহিছিলোঁ। আপোনালোকক জনাইছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। যিজন মানুহৰ ঘৰলৈ আহিছোঁ, ভিতৰলৈ সোমাইছোঁ। এইটো পেমেশ্বৰ দৈমাৰী হয়, তেখেতৰ ঘৰ আমি পাইছোঁহি। তেখেতৰ ঘৰৰ পৰা আমি গাহৰি লৈ যাম আজি।
দেখাম আপোনালোকক। ইয়াতে গাহৰি আছে। পেমেশ্বৰ দৈমাৰী আপোনাৰ কি ল'ৰা হয় নেকি? অঁ, আপোনাৰ নামটো? মহেশ্বৰ দৈমাৰী। এইটো কি বিধ কয়? এইটো কি ডিউৰক নেকি? কেইমাহ হৈছে? দুমাহ হৈছে ন? অলপ বেছি হ'ব পাৰে, দুমাহ? তাত কম নহয়। দুমাহতো বহুত ডাঙৰ হৈছে পোৱালিটো। হে হয় নেকি? মাক আৰু এনেই হেৰি মানে মতা মিলাই প্ৰায় 40টামান আছে। পোৱালি কিমানমান আছে? এই আছে 60-70টামান আছে না? 60-70টা আছে এতিয়া আৰু মানে টোটেল 150মান হয়তো হ'ব পাৰে নহয় জানো? 150 পোৱালি হৈহে আছে, আজিও হৈছে। হয় নেকি? এইটো যে কলটো যে কাটিছে, এইটো কেৱল গাহৰিক খুৱাবৰ কাৰণে নহয়। এইটো তলটো যে মানে যিটো মানে গাড়ীৰ যিটো বডিটো যে, এই তলটো মানে গৰম উঠি গৈছেগৈ। সেইকাৰণে মানে এইটো দিলে মানে এতিয়া ঠাণ্ডা হৈ থাকে আৰু গাহৰিকেইটা গৈ আৰাম পাব। অঁ, গাহৰি অলৰেডি মানে গাড়ীত উঠিলেই। ইয়াৰ পৰা দুটা যাব। আমাৰ নতুন কইনা চাই লওক, ইয়াতে দৰা কইনা দুইটাই আছে। ইয়াতে ডিউৰক হয় আৰু সেইটো বগাটো এইটো য়ৰ্কশ্বায়াৰ হয়। এই দুটা য়ৰ্কশ্বায়াৰ। এইটো য়ৰ্কশ্বায়াৰ হয় আৰু এইকেইটা ডিউৰক।